সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? উত্তৰ নৱকান্ত বৰুৱা। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কাক বনফুলৰ কবি নামেৰে জনা যায়? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। ভাৰতৰ কোন দিশত অসম ৰাজ্যখন অৱস্থিত? উত্তৰ অসম ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত। অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? উত্তৰ ভাস্কৰ বৰ্মন। অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? উত্তৰ ভট্টদেৱ।